নমস্কাৰ বন্ধুসকল, খান লাৰ্ণিং ইউটিউব চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। লগতে যিসকল বন্ধুৱে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল, আজিৰ ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্ন হৈছে মানুহে সৰ্বপ্ৰথম ব্যৱহাৰ কৰা ধাতুবিধ কি আছিল? উত্তৰ তাম। কলম্বাছে কেতিয়া আমেৰিকা আৱিষ্কাৰ কৰিছিল? উত্তৰ 1492 চনত। সাম্যবাদী মতবাদৰ জনক কোন? উত্তৰ কাৰ্ল মাৰ্ক্স। আলেকজেণ্ডাৰ ক'ৰ ৰজা আছিল? উত্তৰ মেচিডোনিয়া। মহম্মদ ঘুৰি কোন দেশৰ ৰজা আছিল? উত্তৰ আফগানিস্তানৰ। চীন আৰু ভাৰতৰ মাজত কিমান চনত যুদ্ধ হৈছিল? উত্তৰ 1961 চনত। বিশ্বৰ প্ৰাচীনতম সংসদীয় গণতন্ত্ৰ ক'ত? উত্তৰ গ্ৰেট ব্ৰিটেইনত। ভাৰতে স্বাধীনতা লাভ কৰা সময়ত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী কোন আছিল? উত্তৰ লেবাৰ পাৰ্টিৰ নেতা ছাৰ ক্লিমেণ্ট এটলি। প্ৰথম বিশ্বযুদ্ধ কেতিয়াৰ পৰা কেতিয়ালৈ হৈছিল? উত্তৰ 8 আগষ্ট 1914 পৰা 11 নৱেম্বৰ 1918 চনলৈ। কম্পিউটাৰ কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰ চাৰ্লছ বেবেজ। দ্বিতীয় বিশ্বযুদ্ধ কেতিয়াৰ পৰা কেতিয়ালৈ হৈছিল? উত্তৰ 1939 চনৰ পৰা 1945 চনলৈ। ৰেডিঅ' কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰ গগলিলেম মাৰ্কনি। টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰ আলেকজেণ্ডাৰ গ্ৰাহাম বেল। পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰ আলেকজেণ্ডাৰ ফ্লেমিং। ভাৰতৰ বৰ্তমান সংবিধান স্বীকৃত ভাষাৰ সংখ্যা কিমান? উত্তৰ 22টা। ভাষাৰ ভিত্তিত গঠন হোৱা ভাৰতৰ প্ৰথম ৰাজ্যখনৰ নাম কি? উত্তৰ অন্ধ্ৰপ্ৰদেশ। ভাৰত ত্যাগ আন্দোলন কোন চনত হৈছিল? উত্তৰ 1942 চনত। ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰ? উত্তৰ 5 বছৰ। ৰাজ্যপালক কোনে নিযুক্তি দিয়ে? উত্তৰ ৰাষ্ট্ৰপতিয়ে। ভাৰতীয় সংবিধানৰ ৰক্ষক কাক বোলা হয়? উত্তৰ উচ্চতম ন্যায়ালয়ক। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলে কিমান বছৰ পূৰ্ণ হ'লে অৱসৰ গ্ৰহণ কৰিব লাগে? উত্তৰ 65 বছৰ হ'লে। ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি কোন আছিল? উত্তৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী কোন আছিল? উত্তৰ পণ্ডিত জৱাহৰলাল নেহৰু। ভাৰতবৰ্ষত প্ৰথমে স্থাপন কৰা বেংকটোৰ নাম কি আছিল? উত্তৰ বেংক অৱ হিন্দুস্তান।
শনি গ্ৰহৰ উপগ্ৰহ টাইটানৰ ৰং কি? উত্তৰ কমলা। কোনে শক সম্বত চলাইছিল? উত্তৰ কনিষ্কই। ভেলোৰত কোনে চেন্নাকেশৱ মন্দিৰ নিৰ্মাণ কৰিছিল? উত্তৰ বিষ্ণুবৰ্ধন। উপগ্ৰহ নথকা দুটা গ্ৰহ হৈছে? উত্তৰ বুধ আৰু শুক্ৰ। বৃহস্পতি গ্ৰহৰ আটাইতকৈ ডাঙৰ উপগ্ৰহ কোনটো? উত্তৰ গ্যানিমেড। বীৰত্বৰ বাবে সৰ্বোচ্চ বঁটা কোনটো? উত্তৰ পৰমবীৰ চক্ৰ। কোনখন দেশ বিশ্বৰ সৰ্ববৃহৎ চীনাবাদাম উৎপাদক? উত্তৰ চীন। বিশ্বত প্ৰথমে গণতন্ত্ৰ ক'ত প্ৰতিষ্ঠা কৰা হৈছিল? উত্তৰ আমেৰিকাত। কোনখন দেশত বিশ্বত থৰিয়ামৰ সৰ্বাধিক সঞ্চয় ভাণ্ডাৰ আছে? উত্তৰ ভাৰতত। কোনখন দেশ চেনিৰ সৰ্ববৃহৎ উৎপাদক? উত্তৰ ব্ৰাজিল। বিশ্ব হোমিওপেথী দিৱস কেতিয়া পালন কৰা হয়? উত্তৰ 10 এপ্ৰিলত।